কাৰোবাক অপমান কৰিবলৈ শিক্ষাৰ প্ৰয়োজন নহয়, কিন্তু কাৰোবাক সন্মান কৰিবলৈ শিক্ষাৰ প্ৰয়োজন, আৰু সেইটো হৈছে মা দেউতাই দিয়া শিক্ষা। নুপুৰৰ দাম 1000 টকা, কিন্তু তাৰ স্থান সদায় ভৰিত। সেন্দুৰৰ দাম 1 টকা, তাৰ স্থান সদায় কপালত। প্ৰতিদিনে কম হ'লেও নিজক 1% উন্নত কৰক। বছৰৰ শেষত চাব 365% আপোনাৰ উন্নতি হৈছে। মমবাতি জ্বলাই মৃত মানুহক স্মৰণ কৰা হয়, আৰু মমবাতি নুমুৱাই জন্মোৎসৱ পালন কৰা হয়। আজি হয়তো আপোনাৰ বেয়া দিন চলিছে, এই দিন সদায় নাথাকে, কিন্তু বেয়া দিনত আপোনবোৰে কৰা ব্যৱহাৰ সদায় মনত থাকে। মদ বিক্ৰেতাই কোনোদিন কাৰো ওচৰত যাব লগা নহয়, আৰু গাখীৰ বিক্ৰেতাই ঘৰে ঘৰে ঘূৰি ফুৰিব লগা হয়। দেখাত সুন্দৰ বহুত পোৱা যায়, কিন্তু যাৰ মন সুন্দৰ তাক কেৱল ভাগ্য কৰিহে পোৱা যায়। কিছুমান মানুহৰ চৰিত্ৰ ঠিক চেন্দেলৰ দৰে, আগৰ পৰাই ভালে থাকে আৰু পিছৰ পৰাই বোকা ছটিয়াই। যি তোমাক অৱহেলা কৰে তাক ধন্যবাদ দি আঁতৰি অহা, কাৰণ তাৰ অৱহেলাৰ বাবে তোমাৰ জীৱনত উন্নতি হ'ব। কাৰোবাক ভাল পোৱা দিলে আপুনি ঘূৰাই নাপাবও পাৰে, কিন্তু কাৰোবাক কষ্ট দিলে সময়ত এদিন নিশ্চয় ঘূৰাই পাব। তুমি যিমান ভাল নোপোৱা কিয়, কাকো মন খুলি গোটেই কথা নকবা, কাৰণ তোমাৰ কথাৰেই তোমাক এদিন আঘাত কৰিব। আজিৰ যুগত মানুহক বিশ্বাস কৰাটো খুবেই কঠিন। মানুহে পাথৰৰ মূল্য তেতিয়া বুজি পায় যেতিয়া নিৰ্জন ৰাস্তাত কুকুৰে ঘেৰি ধৰে। জীৱনত যদি বাৰে বাৰে হাৰি যোৱা, তেন্তে তোমাৰ ৰাস্তা সলনি কৰা লক্ষ্য নহয়, যেনেদৰে গছে পাতহে সলায়, স্থান নহয়। তুমি কিমান শুদ্ধ বা কিমান ভুল বেলেগৰ ওচৰত প্ৰমাণ কৰিব কোনো দৰকাৰ নাই, কাৰণ তুমি শুদ্ধ হ'লেও বেলেগে তোমাৰ ভুলটোহে দেখিব। প্ৰেম কৰিলে কাজিয়া হ'বই, কিন্তু কাজিয়াৰ শেষত মিলামিচি হোৱাটোহে প্ৰকৃত ভাল পোৱা। মানুহৰ ভাল দেখিলে কিছুমান মানুহৰ হিংসা হয়। ইহঁতে নিজেও একো ভাল কাম কৰিব নোৱাৰে আৰু বেলেগে কৰিলেও সহ্য নহয়। হেৰুৱাৰ যন্ত্ৰণা কেৱল সেই মানুহজনে বুজি পায় যিয়ে তাৰ প্ৰিয়জনক হেৰুৱাইছে। সকলোতকৈ দামী বস্তুটোৱে হ'ল সময়, আৰু মানুহে সময়ক সকলোতকৈ বেছি অপব্যৱহাৰ কৰে। স্বাৰ্থপৰ মানুহে সদায় ভালে থাকে, কিন্তু যাৰ স্বাৰ্থ নাই সি আনক ভালে ৰখাৰ চেষ্টা কৰে। চাহৰ কাপত ভিজাই খোৱা বিস্কুটেও এটা কথা শিকায়, যে কাৰো ওচৰত ইমানো ডুবিব নালাগে যে তুমি ভাগি পৰিব লগা হয়। মানুহ কেতিয়াও এনে সলনি নহয়। কিছুমান মানুহৰ অৱহেলা, কিছুমান মানুহৰ স্মৃতি, কিছুমান মানুহৰ ব্যৱহাৰ আৰু পৰিস্থিতিয়ে সলনি কৰিবলৈ বাধ্য কৰায়। টকাৰ ঋণ এটা সময়ত পৰিশোধ কৰিব পাৰি, কিন্তু যোনে বেয়া সময়ত আপোনাৰ লগত থাকে তাৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। আপোনাৰ দৰমহাৰ অলপ পইচা পত্নীক দি কওক, এই পইচাটো তুমি নিজৰ ইচ্ছামতে খৰচ কৰিবা। বিশ্বাস কৰক, আপোনাৰ পত্নীয়ে এই পইচা অবাবত খৰচ নকৰে। আপোনাৰ বিপদৰ সময়ত সকলোতকৈ আগত এই পইচা উলিয়াই আপোনাৰ হাতত দিব। অন্ধ লোকে যদি হঠাৎ দেখা পায়, তেতিয়া সি প্ৰথম তাৰ হাতৰ লাঠিডাল পেলাই দিয়ে, কিন্তু সেই লাঠিডালেই তাৰ বেয়া দিনৰ বন্ধু আছিল। প্ৰিয়জনক হেৰুৱাতকৈ ঘৰ হেৰুৱা বহুত ভাল, কাৰণ ঘৰ হেৰুৱালে ৰাস্তাত থাকিব পাৰি, কিন্তু প্ৰিয়জনক হেৰুৱালে না ঘৰত থাকিব পাৰি না ৰাস্তাত থাকিব পাৰি। এজনী ছোৱালী যিমানেই ভয়াতুৰ লাজুকীয়া নহওক কিয়, যেতিয়া মাতৃৰ ৰূপ লয় তেতিয়া গোটেই পৃথিৱীৰ বিৰুদ্ধে অকলে যুঁজিব পাৰে। কষ্ট পোৱাৰ পিছতো যিয়ে প্ৰতিবাদ নকৰি মনে মনে থাকে, সেইটো তাৰ দুৰ্বলতা নহয়, সেইটো মাক বাপেকে দিয়া ভাল শিক্ষাৰ পৰিচয়। 5 জনে একেলগে বহি যদি বেলেগৰ সমালোচনা কৰি আছে, তুমি তাৰ পৰা উঠি আহিলে বাকী 4 জনে তোমাৰে সমালোচনা কৰি থাকিব। অচিনাকি মানুহে তোমাক কেতিয়াও নঠগায়, ঠগায় সেইসকলে যি তোমাৰ অতি আপোন। কাৰোবাক যদি তোমাৰ ভাল নালাগে তেন্তে অভিনয় নকৰিবা, কাৰণ তোমাৰ এই অভিনয়ে কাৰোবাৰ অকল বিশ্বাস নহয়, জীৱন ধ্বংস কৰিব পাৰে।